Hello everyone, welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ ফালৰ পৰা সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ আৰু আজি দীপাৱলী উপলক্ষে ভেড়া মাংস খোৱাৰ ভ্লগ এটা বনাম বুলি ভাবিছোঁ। যেহেতু দীপাৱলীৰ প্ৰথম দিনাখন ভেড়া মাংস খাব লাগে কাৰণ মানুহৰ দেহত যিবিলাক বিষ থাকে সেইবিলাক নোহোৱা হৈ যায় বুলি এষাৰ কথা আছে। সেইকাৰণে ভাবিলোঁ আজি খাম বুলি। সো আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আলু, পিঁয়াজ আৰু এইখিনি মাংসত নিমখ, হালধি, কাশ্মীৰী জলকীয়া গুড়ি আৰু মিঠাতেলেৰে প্ৰথমতে মেৰিনেট কৰি ল'ম। আৰু এতিয়া আদা, নহৰু, জলকীয়া গোটেইখিনি গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া চাওক গ্ৰাইণ্ড হৈ গ'ল। এয়া কেৰাহীত তেল দিলোঁ আৰু তাৰপিছত অকণমান নিমখ দিম। এতিয়া আলুখিনি তেলত ভাজি ল'ম। আৰু এই আলু ভজা হৈ গ'ল। এতিয়া তেলত তেজপাত দিলোঁ। পিঁয়াজ দিলোঁ তেলত আৰু এনেকৈ লৰাই থাকিব অলপমান ৰঙচুৱা হোৱালৈকে। সেই একেই তেলতে মাংসখিনি দি দিলোঁ। হালধি দিলোঁ। আৰু 25 মিনিট ল' ফ্লেমত ৰাখিব লাগিব যাতে মাংসখিনি ভালদৰে সিজি যায়। চ' গাইজ, এয়া ৰেডি মাংস আৰু ভাত। আৰু এতিয়া মই খাম এয়া মাংস। টেষ্টি হৈছে, বহুত ধুনীয়া হৈছে খাই। আৰু এতিয়া মই মাংস খাম এক পিচ। চ' গাইজ, এতিয়া মোৰ খোৱা লোৱা হৈ গ'ল। আৰু আপোনালোকৰ কোনোবাই যদি ভেড়াৰ মাংস ৰান্ধিব নাজানে তেতিয়াহ'লে এনেকৈ চিম্পল ষ্টাইলত ৰান্ধিব পাৰে। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা ন'টিফিকেশ্যন বেলটো অন কৰি দিব।